নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বংগৰ কন্যা মৰ্মিতা মিত্ৰক লৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৈত্ৰী পাটৰে কি ক'লে আপোনালোকে বাৰু জানেনে? অসমলৈ গান গাবলৈ অহা তেওঁৰ প্ৰথম অনা অসমীয়া শিল্পী নহয়। প্ৰথম কথা আগতেও আহিছে আৰু মানে লেজেণ্ডেৰী গান আমাক উপহাৰ দি গৈছে, গতিকে সেই দিশৰ পৰা মোৰ ক'বলগীয়া একো নাই। আৰু আমাৰ অসমৰে ইমান টেলেণ্টেড আৰ্টিষ্টসকলে অন্য ৰাজ্যত গৈ কাম কৰি আছে, তাত প্ৰশংসা বুটলিছে, তেওঁলোকো লেজেণ্ডেৰী হৈছেগৈ। গতিকে এইটো এটা আদান প্ৰদানৰ কথা, মোৰ একো ক'বলগীয়া নাই। এটা কথা মই কিন্তু ভাবোঁ যে যিহেতু মই নিজে গান গাওঁ, মই বঙালী গান গাইছোঁ। মোৰ প্ৰথম ভিত্তি ঢাকাত ৰিলিজ হৈছিল আৰু আৰু বেলেগ বেলেগ ভাষাৰ গান গাইছোঁ। মই সেইটো ভাষা নাজানো, অৰ্থ একো বুজি নাপাওঁ, বঙালী বুজি পাওঁ। বাকী কিছুমান ভাষা আগতে জিংগল চিংগল কৰিলে কিছুমান কাম কৰিব লগা হয়, কিন্তু এটাই বস্তু বুজি পাওঁ, যিটো ভাষাত মই কণ্ঠ দান কৰি আছোঁ সেই ভাষাটোৰ উচ্চাৰণ মই শুদ্ধকৈ কৰিব লাগে। মোৰ সেইটোৱেই এটা ক্ৰাইটেৰিয়া বুলি ক'ম। মই ভাবোঁ প্ৰতিজন শিল্পীয়ে য'তেই নাগাওক তাৰ ভাষাটোৰ এটা ঠাঁচ থাকে। আজি আমাৰ অসমৰ এগৰাকী ছিংগাৰ যদি ৱেষ্টাৰ্ণ গান এটা গায়, মাইকেল জেকচনৰ গান এটা গায়, সেই ঠাঁচটো মাইকেল জেকচনৰ নিচিনা হ'ব লাগিব। সেইটো অসমীয়া ঠাঁচত গালে তোমাৰ কেনেকুৱা লাগিব, তুমি কথাটো তেনেকুৱা। চ' সেইটো মই ভাবোঁ এটা গুৰুত্বপূৰ্ণ কথা। বাকী এইবোৰ যিবোৰ বিতৰ্ক হৈ আছে, কোনে কিমান কৰিব লাগে নে নালাগে, এইবোৰ অমূলক কথা। কিন্তু